এই বাথৰুমত অৱস্থাটো পিছত দেখুৱাই দিওঁ। এতিয়া মই ইয়াতেই থাকিম আজি ৰাতি, সব ঠিকেই আছে। হাই হেল্ল' নমস্কাৰ, মই ইকবাল চাই আছে মোৰ ভিডিঅ'। আজি মানে বহুত দিনৰ মূৰত এটা ভিডিঅ' আপোনালোকক ভাবিছোঁ আজি আপোনালোকক কিবা এটা দেখুৱাই দিওঁ আৰু নতুন এটা ভিডিঅ' আপোনালোকক দিম, ব্লগ মানে ব্লগ। এতিয়া মই যাম গুৱাহাটী। মানে আপোনালোকে বহুত মানুহ এনেকুৱা আছে যে আপুনি গুৱাহাটীত এখন ৰুম ল'ব বিচাৰে, কিবা এটা কাম যদি আপুনি গুৱাহাটী কৰিব বিচাৰে তেন্তে আপোনাৰ লগত এটা ৰুম লাগিব, কাৰণ আপুনি ৰাতিটো ৰুমত থাকিব লাগিব। মোৰো মানে সেম তেনেকুৱা, ময়ো মানে এটা ৰুম ল'ব বিচাৰিছোঁ আৰু গুৱাহাটীত ৰুমটো কেনেকৈ ল'ম সেইটো আপোনালোকক দেখুৱাই দিম। বলকচোন এতিয়া গুৱাহাটী যাওঁ। মই মানে এইটোৱে লৈ যাম, গম পাইছে? এইটো লৈ এতিয়া গুৱাহাটী যাম। মোৰ লগত থাকিব, গোটেই ভিডিঅ' চাব। ৰাতি আপোনালোকক গোটেই গুৱাহাটী দেখুৱাম। গোটেই মানে কি ৰুম কেনেকৈ লয় সেইটো আপোনালোকক দেখুৱাম। বলকচোন মোৰ লগত। এনেকৈ মানে গৈ থাকিম, গম পাইছে? মোৰ লগত আপোনালোকে গৈ থাকক, আপোনালোকক আজি গোটেই বস্তু আপোনালোকক দেখুৱাই দিম। আৰু এই স্কুটিখন ইয়াতে থৈ দিলোঁ, লগৰীয়া ঠাণ্ডাৰ মাজত থৈ দিলোঁ। আৰু লজত আজি থাকিম। পিছত মানে ৰুমটো আজি লোৱা নাই, গম পাইছে? আজি মানে ৰাতি হ'ল, যিহেতু ৰাতি হ'ল আজি ৰুমটো ল'ব পৰা নাই। ইয়াত মানে থাকিম আজি, গম পাইছে? আপুনিও ধৰক কেতিয়াবা যদি গুৱাহাটী আহি গৈছে, অহাৰ পিছত আপোনাৰ ৰুম নাই, লজত থাকিব লাগিব। এইটো মোৰ লগৰ এটা আছে, সি মানে তাৰে লগত থাকিম আজি। এই আমাৰ চিকুন্দা না আজি মানে ইয়াতেই থাকিম, গম পাইছে? আজি ৰাতিটো মানে ইয়াতেই কটাম আৰু পিছত মানে কালি মানে ৰুম মোৰ নিজাকে যিটো ৰুমত থাকিম সেইটো ৰুম কালি মানে ল'ম আৰু আপোনালোকক দেখুৱাই দিম। আজি মানে ইয়াতেই থাকিম। ধৰক আপুনি গুৱাহাটীত আহিছে, আহি কেনে মানে নিজাকে যিটো ৰুম ল'ব, ধৰক একমাহ থাকিবা বা 15 দিন 1 বছৰ থাকিব, কিন্তু সেইটো ৰুমটো ইমান জল্দিটো নোপোৱা নহয়, আপোনাৰ ক'ৰবাত থাকিব লাগিব। সেইকাৰণে মই মানে আহি গৈছোঁ ইয়াত মানে থাকিম আজি, লজত থাকিম। এই মোৰ দাদা, সি মানে ইয়াত মোক থাকিবলৈ দিছে। সি মানে তাৰ ঘৰে ইয়াতে, হয়নে নহয়? হয়। ধৰক আপোনাৰ ইয়াত কোনোবা আহিছে, আহি মানে লজত থাকিব, প্ৰাইচটো কিমান? এইটো আপোনাৰ ডবল বেড আছে, ছিংগল বেড আছে, লেট্ৰিন বাথৰুম এডজাষ্ট আছে, আপুনি যোনটো কয় আৰু যোনটো লয়। এইটো আপোনাৰ লোকেশ্যনটো দি দিয়ক। জ্যোতিয়া চাহাবলাছ। আপুনি ইয়াত আহিলে মানে কি যিকোনো সুবিধা পাব, ধৰক লেট্ৰিন বাথৰুম চব অ'কে আছে। আহিব আৰু এটা ৰাতিৰ কাৰণে বা 2টা ৰাতিৰ কাৰণে, ধৰক আপুনি ফেমিলি লৈ আহিব, ইয়াতে আহিব পাৰিব। ধৰক ছোৱালী লৈ গাৰ্লফ্ৰেণ্ড লৈ আহিব, তথাপিও পাৰিব, প্ৰব্লেম নাই, হয়নে নহয়? গাৰ্লফ্ৰেণ্ড লৈ আহিব পাৰিব। ধৰক আপোনাৰ লগত বেগ আছে, বেগটো ইয়াত সোমাই দিব। যেনে ইয়াত আছে, হেৰিটো বেলেগ বস্তু থৈ দিছে। আপুনি যে আহিব, আপোনাৰ বেগটো ইয়াত থ'ব আৰু কিবা কিবি যে মানে ইয়াত আছে, লাইট চব মানে বস্তু আছে। আৰু এইফালে বাথৰুমত অৱস্থাটো পিছত দেখুৱাই দিওঁ। এতিয়া মই ইয়াতেই থাকিম আজি ৰাতি, চব থাকিবলৈ মন গৈছে। গুৱাহাটী আহিছে ৰুম ল'ব বা কিবা কামত আহিছে, এদিনৰ কাৰণে 2 দিনৰ কাৰণে লজত আহিব, লজত আহি থাকি যাব। এইটো হ'ল কাহিলীপাৰা। মই লোকেশ্যনটো আপোনালোকক দি দিম। এইটো আপোনাৰ ডিছক্ৰিপশ্যনত আপোনালোকক লোকেশ্যনটো দি দিম। এইখিনিতে আজি, আৰু কালি মানে চবকেইটা দেখুৱাম।